हेलो नमस्कार बंधु बान्धवीসকল আজি পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ' এটা বনাব লৈছোঁ। আমাৰ গাঁওখন দেখাম, মানে লগৰ এটা ঘৰত আছোঁহি এতিয়া বৰ্তমান। লগৰটো ঘৰৰ পৰা আমাৰ ঘৰলৈ যাম, তো সিমানডোখৰে দেখাম, পৰিৱেশটোকে দেখাম কেনেকুৱা আপোনালোকে জনাব। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইবাৰ সকলো কৰি দিব, এতিয়া কৰি থৈ দিছোঁ আগতে। তো চ' লেটছ গ' দেখাই আছোঁ আপোনালোকক। সকলো পিনে বাগানে মুঠতে আমাৰ ইয়াত প্ৰায়ভাগ মানুহৰ বেছিভাগ বাগানৰ ওপৰতে নিৰ্ভৰশীলটো। চ' বাগানৰ লগতে এইবিলাক খেল, এইবিলাক চাব পাৰে। বাগান 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 গান গায়ো খুব ভাল পাওঁ। চ' গতিকে আপোনালোকক জুবিন দাৰ এটি গীত গাই শুনাম নেকি? দে গাই দিওঁ, কি গাম এতিয়া? ৰ'ব অলপ ভাবি লওঁ, গানটো মনত পেলাই লওঁ, তাৰপিছত গানটি এনেই অকণমানকৈ গাই শুনাম। গাই শুনাইছোঁ। ৰ'দটো পৰিছে আগফালৰ পৰা পুৰা। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নথকাৰ বাতৰি, স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। পাৰিবানে তুমি সিদিনা হাঁহিব, অতীতৰ ছবিবোৰ এলাগি কৰিব, মই নোহোৱাৰ বাতৰি জানি, মই নথকাৰ কাহিনী জানি। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নথকাৰ বাতৰি। থেংক ইউ গাইজ। নেজানো গাবলৈ, তথাপিতো গাবলৈ ট্ৰাইটো কৰিলোঁ অলপমান।